শুই আছা এতিয়া ৰাতি হলে মই গুড মৰ্ণিং ক'লো তুমিও গুড মৰ্ণিং ক'লা কিয় তুমিও ক'ব পাৰা ন হয় 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 সেইটোও হয় বাকী খবৰটো ভাল বাকী তুমি জব বিচাৰি আছিলা ন এটা জব এটা পাইছিলো তুমি কৰিবা জবটো মানে ইলেক্ট্ৰিচিটিৰ হয় এই যে ষ্ট্ৰীটৰ তাঁৰবিলাক থাকে ন যিবিলাক সেইবিলাক তাঁৰবিলাক ন ভিজা কাপোৰেৰে মুচিব লাগে কামটো গুৱাহাটী হয় গুৱাহাটীৰ লাল গণেশৰ যিবিলাক ষ্ট্ৰীটৰ তাঁৰবিলাক আছে ন তাঁৰবিলাক ভিজা কাপোৰেৰে তুমি মুচিব লাগিব দৰমহা এই মিনিমাম ধৰা তোমাৰ 18,000 আপ হ'ব 18,000 আপ হ'ব বাকী তোমাৰ নামটো কি আছিলে হাবেদ আলী তুমি বিলংছ ক'ৰ পৰা কৰা এইফালে সেইটো ক'ৰ পৰা কৈ আছা বৰ্তমান বঙাইগাঁও তো তোমাৰ তাৰ পৰা ইয়ালৈকে আহিবলৈ প্ৰব্লেম নহ'ব আহিব পাৰিবা গুৱাহাটী বাকী তোমাৰ কোৱালিফিকেশ্যন কি তোমাৰ নাই কিবা কি পঢ়ি আছা তুমি এনে পঢ়ি কি আছা কোন ক্লাছ পঢ়া শুনা নাই সেইকাৰণে তুমি এইটো জবত চিলেক্ট হৈছা তাৰ মুচিবলৈ কৰিবা ঠিক আছে সুধি চোৱা মোক সুধি কেনে কণ্টেক্ট কৰিবা ঠিক আছে দিয়া